আজিৰ ভিডিঅ'টোত মই এটা সমস্যাৰ কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ। বহুতৰে সৈতে মিলিও যাব পাৰে। আচলতে মোৰ বান্ধৱী এগৰাকীয়ে ফোন কৰিছিলে মাজতে মোক, আৰু তাই বিভিন্ন কথা পাতি থাকোঁতে এই কথাষাৰ উনুকিয়াইছিলে, আৰু তাই অকণমান ভাৰাক্ৰান্ত এই বিষয়টো লৈ। কিন্তু তাই মোৰ পৰা একো সমাধান বিচৰা নাই, কাৰণ কেতিয়াবা কিছুমান পৰিস্থিতিৰ একো সমাধান আচলতে নাথাকে। কেতিয়াবা মাথো কাৰোবাৰ সৈতে আলোচনা কৰি মনটো ভাল লাগে, পাতল লাগে, হয়তো সেয়াই উদ্দেশ্য আছিলে, আৰু সেইবাবে তাই মোক এইখিনি কথা জনাইছিল। এতিয়া কথাটো হ'ল যে বৈবাহিক সূত্ৰে তাই এটা যৌথ পৰিয়ালৰ সদস্যা, ঠিক আছে, আৰু তাইৰ সন্তান এটিও আছে, ছোৱালী এজনী আছে, ক্লাছ 1ত পঢ়ে। এতিয়া যিটো সমস্যা হৈছে সেয়া হ'ল, সন্ধিয়াৰ পিছত যেতিয়া প্ৰায় তাই ছোৱালীজনীক পঢ়ুৱাবলৈ বহে, স্কুলৰ যি হোমৱৰ্ক আছে বা আন কিছু লিখা পঢ়াৰ কাম আছে সেইখিনি কৰিবলৈ বহে, বৰ বেছি লোড নাই যদিও অকণমান ঘৰুৱা এটা শিক্ষাদানটো থাকিবই লাগিব, পাঠদান থাকিবই লাগিব, যিমানেই স্কুলত ভালকৈ নপঢ়ক কিয়, নহয় জানো। গতিকে তাই যেতিয়াই ছোৱালীজনীক লৈ পঢ়ুৱাবলৈ বহে, আৰু স্বাভাৱিকতে সৰু ছোৱালী, প্ৰাইমেৰী স্কুল লেভেলৰ ছাত্ৰী, গতিকে মনটো নিশ্চয় পঢ়িবলৈ সদায় নাযাবও পাৰে। মনটো চঞ্চল হৈ থাকে, খেলিবলৈ মন যায়, মোবাইলত গেম খেলিব মন যায়, ভিডিঅ' চাব মন যায়, বা আন কিবা দুষ্টামি কৰিব মন যায়। গতিকে এই চঞ্চল মন লৈ পেলাই তাই যেতিয়া পঢ়িবলৈ বহে, কিছুমান দুষ্টামি কৰি থাকে আৰু পঢ়াত মন নবহে, মাকৰ লাহে লাহে খং উঠি আহে, আৰু কেতিয়াবা শাসন কৰিবলগীয়া হয় যে তুমি কিয় পঢ়ি থকা নাই, টানকৈ কেতিয়াবা ক'বলগীয়া হয়। আৰু আমি ভালকৈয়ে জানো যে 3, 4, 5 বছৰীয়া ল'ৰা ছোৱালীৰ টেম্পাৰ টেণ্ট্ৰামৰ সমস্যা কিন্তু থাকে, মানে আৱেগিক নিয়ন্ত্ৰণ সিহঁতৰ নাথাকে। গতিকে সিহঁতৰ কিবা এটা বেয়া লাগিলে লগে লগে সেয়া প্ৰকাশ কৰে, অলপ বেলেগ ধৰণে প্ৰকাশ কৰে, চিঞৰি, কান্দি, খং কৰি, বা আন কিছুমান ফিজিকেল যি বিহেভিয়াৰ আছে তাৰ দ্বাৰা, মাটিত শুই দিয়া বা জঁপিওৱা, কিবা বস্তু দলিয়াই দিয়া ইত্যাদি। যদিও আৰু কম বয়সত সেয়া বেছি কৰে, কিন্তু লাহে লাহে সেয়া কমি আহে, বাট ষ্টিল মানি ল'বলৈ টান পায়। মৰেলিটিৰ লেভেলটো এতিয়াও কিন্তু আচলতে বৰ বেছি দৃঢ় নহয় এই বয়সৰ ল'ৰা ছোৱালীৰ। গতিকে মাকে যেতিয়া তাইক অকণমান শাসন কৰিব বিচাৰে, তাই কান্দিবলৈ আৰম্ভ কৰে, আৰু তাই কান্দিবলৈ আৰম্ভ কৰাৰ লগে লগে, যিহেতু মাকে শাসন কৰিছে, কান্দিবই শিশু এটিয়ে, স্বাভাৱিক। তেতিয়া আচলতে কি সমস্যাটো হয় যে ঘৰৰ আন সকলো সদস্যই কিন্তু সেই পৰিস্থিতিটোত জঁপিয়াই পৰে, নিজকে জড়িত কৰি লয়, কৰি সকলোৱে ওলাই আহে নিজৰ নিজৰ কোঠালিৰ পৰা, আহি সুধিবলৈ আৰম্ভ কৰে যে কি হ'ল, তুমি কিয় কান্দিছা। তেতিয়া ছোৱালীজনীয়ে স্বাভাৱিকতে উত্তৰ দিয়ে যে মোক মায়ে মাৰিছে, বা মায়ে নামাৰিলেও হয়তো মুখেৰে তেনেকৈ কৈ দিয়ে। শিশু এটিয়ে তেনেকৈ কৈ পেলাই চিম্পেথি ল'বলৈ বিচাৰে, এটেনশ্যন ল'বলৈ বিচাৰে, বা সেই পৰিস্থিতিৰ পৰা তাই নিজকে উলিয়াই আনিব বিচাৰে। গতিকে এনেধৰণে কৈ তাই পৰিত্ৰাণ পাব বিচাৰে যে মায়ে মোক মাৰিছে, বা মায়ে মোক বেয়াকৈ কৈছে, মায়ে মোক গালি পাৰিছে। আৰু লগে লগে সেই কান্দি থকা শিশুটিক উদ্ধাৰ কৰিবলৈ সেই আন সদস্যসকলে, সেয়া খুৰা, পেহী বা ককা আইতা, তেখেতসকলে সেইখিনি পৰিস্থিতিত নিজকে সাঙুৰ খুৱাই ছোৱালীজনীক তাৰ পৰা উলিয়াই আনায়। আৰু আনাৰ সময়ত আনকি এনেকৈও কয় যে তোমাক মায়ে মাৰিছে, মা বেয়া দেই, মাক মাৰিম, আমি মাক মাৰিম, নালাগে পঢ়িব, নালাগে, আহা আমাৰ লগত আহা, মই পঢ়ুৱাম দিয়া। ধৰি লওক ককাকে ক'লে যে মোৰ লগত আহা, মই পঢ়ুৱাম তোমাক, তুমি আহি যোৱা। এতিয়া এনেকুৱা মোৰ বান্ধৱীয়ে মোক কোৱা মতে কেইবাদিনো যেতিয়া একে ঘটনা ঘটিল, যে তাই দুষ্টামি কৰে, মাকে শাসন কৰে, তাই লগে লগে কান্দিবলৈ আৰম্ভ কৰে, আৰু লগে লগে আন মানুহে ইণ্টাৰফেয়াৰ কৰি তাইক তাৰ পৰা আঁতৰাই নিয়ে, আৰু এনেধৰণে কয় যে মাটো বেয়া, মায়ে মাৰিছে তোমাক, বোলা আমাৰ লগত বোলা। এনেকুৱা কৰি এতিয়া এনেকুৱা এটা পৰিস্থিতি পাইছে যে তাইক আনকি বহিবলৈ ক'লেই তাই কান্দিবলৈ আৰম্ভ কৰে, আৰু লগে লগে তাইৰ ককাকক মাতিবলৈ আৰম্ভ কৰে যে মায়ে মোক গালি পাৰিছে। আৰু ককাকৰ উপায় নাথাকে, ইগন'ৰ কৰিব নোৱাৰে, নাতিনীয়েকক তাৰ পৰা লৈ যায়। আৰু এনেকুৱা এটা পৰিস্থিতি হৈছে যে এতিয়া মাকৰ শাসন হয়তো ছোৱালীজনীয়ে কেতিয়াবা আগলৈ নামানিব পাৰে। সেইখিনি কথা চিন্তা কৰি এতিয়া মোৰ বান্ধৱীৰ অকণমান মনটো চিন্তাক্লিষ্ট হৈ থাকে। গতিকে এনেকুৱা পৰিস্থিতিত আপোনালোক কেতিয়াবা পৰিছে নেকি? মোক জনাব, কি সমাধান দিব পাৰি তাইক, সেয়াও পাৰিলে
আপোনালোকৰ ফালৰ পৰা এটা ফিডবেক দিবলৈ চেষ্টা কৰিব। গতিকে মইতো মোৰ ফালৰ পৰা যিখিনি ক'বলগীয়া সেয়া মই তাইক কৈছিলোঁ যে তুমি এটা কাম কৰিবা, তুমি কমিউনিকেট কৰা যে তাই এতিয়া মোৰ কথা নুশুনা হৈছে, গতিকে আপোনালোকে মই পঢ়াই থাকোঁতে অন্ততঃ একো নক'ব।